जिंदाबाद जिंदाबाद इनकलाब जिंदाबाद 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 बीजेपी की सरकार हाय 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 लॉन्ग लिव होशियार 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 बीजेपी सरकार गो बैक गो बैक गो बैक बीजेपी सरकार गो बैक गो बैक गो बैक काम नहीं दिया राजपथर काम नहीं बीजेपी गो बैक गो बैक इनकलाब जिंदाबाद 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 ভাগতে দেখা পাইছে যে সেই বিজেপি ফেচিবাদী চৰকাৰখনে বিৰুদ্ধে এই কা যোনটো বলবৎ কৰিলে হুমকাৰ দি থকাৰ পিছত অসমৰ ৰাইজৰ কথা তেওঁলোকে নুশুনিলে সেইকাৰণে আজি আমি উচুকা তৰফৰ পৰা আৰু যুৱ ছাত্ৰ পৰিষদৰ পৰা আজি হাওৰাঘাটত আজি তেওঁলোকৰ 3জনৰ প্ৰতিমূৰ্তি ৰাখ কৰা হৈছে কাৰণ আমি ক'ব বিচাৰোঁ যে কা অসমত কেতিয়াও মানি লোৱা নহ'ব আৰু মানি লোৱা নহয় আৰু অসম এখন চৰণীয়া পথাৰ নহয় যোনে তোনে আহি ইয়াত জিটি মই বটনি কৰিব সেইকাৰণে আমি এই আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰ এই বিজেপি মিছলীয়া ফেচিবাদী চৰকাৰ কাৰণ জাতি মাতি ভেটি কোৱা চৰকাৰখনে আজি অসমৰ খিলঞ্জীয়াৰ ওপৰত তেওঁলোকে যোনটো বৰ অত্যাচাৰ কৰিছে সেইটো আমি কেতিয়াও তীব্ৰতাভাৱে আমি মানে গৰিহণা দিছোঁ আৰু অনাগত দিনত যদি যদি অতিংকাৰ যদি বাতিল নকৰে তেতিয়াহ'লে আমি তীব্ৰত আন্দোলন হ'ব গণতান্ত্ৰিক আন্দোলন হ'ব তেওঁলোকে যিমান মিলিটাৰী ফ'ৰ্চ যিমান যি নলগাওক কিয় আমি ৰাজপথৰ আন্দোলন আৰু তীব্ৰত কৰিম বুলি আমি আজি এই আপোনালোকৰ যোগেদি এই ৰাজপথ আন্দোলনৰ পৰা তেওঁলোকক হুমকাৰ দিব বিচাৰোঁ এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আৰু আমি ক'ব বিচাৰোঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ যোনটো মই মতালি অসমৰ প্ৰতি তেওঁলোকে অতিয়াই এইটো বন্ধ কৰিব লাগে বুলি আমি আপোনালোকৰ যোগেদি দাবী জনাব বিচাৰিছোঁ Go back!